वेलकम बैक टू माय चैनल लिमजिस ब्लॉग आशा কৰিছোঁ আপোনালোকে সকলোৱে ভাল আছে আৰু আজি মই গৈ আছোঁ নলবাৰীৰ ৰাকত আৰু যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম হেমা মালিনীক চাব গৈ আছোঁ হেমা মালিনী ড্ৰিম গাৰ্ল আৰু যেতিয়া মই যাম তেতিয়া আপোনালোকক দেখাম আৰু হয়তো তেতিয়া মই ষ্টাৰ্টিং ভিডিঅ' নকৰিবও পাৰোঁ মানে এনেকুৱা যেনেকৈ কৰি আছোঁ ষ্টাৰ্টিঙত তো সেইকাৰণে মই এতিয়াতে কৰি ল'লোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আমি পাই গ'লো নলবাৰী আৰু এইফালে মেইন গেটটো বনাইছে নলবাৰী ৰাস মহোৎসৱ আৰু তাৰ পিছতে মানুহ হৈছে কিন্তু বিৰাট আমি হেমা মালিনীৰ দিন আহিছোঁ ন ইমান মানুহ আহিছে এতিয়া আমি লাইট দেখি কেনে ইয়াৰে এইফালে আহি গ'লোঁ লাইটৰ পিছে পিছে ভিডিঅ' কৰিব নেদা এইফালে পেপা বেলুন লাহে লাহে ভিৰ পাই আছোঁ দেই গাইজ এইফালে হৰি মন্দিৰ নলবাৰীৰ হৰি মন্দিৰ পাই গ'লোঁ হেমা মালিনীক দেখাই নাই ক'ত বা আছে এইফালে এতিয়া আমি গৈ আছোঁ আৰু এইফালে যাওকচোন কেনেকৈ বহি আছে আৰু দেখিব পাই আছে কিমান ভিৰ হৈ আছে আমি ভিৰতে গৈ আছোঁ আমি নলবাৰী পাই গ'লোঁ ভিডিঅ' এটা কৰিব পৰা নাই আমি তেতিয়াৰ পৰা ঘূৰিয়ে আছোঁ মেইন ৰাস্তাই পোৱা নাই এতিয়ালৈকে আমি ড্ৰিম গাৰ্লক চাব ৰখি আছোঁ এইফালে চাওক কিমান ভিৰ ড্ৰিম গাৰ্লক চাবৰ কাৰণে অট'মেটিক খোজ যাই আছে এই গাইজ মই নলবাৰী আহি গৈছোঁ আৰু ইয়াতে ইমান ভিৰ সেইকাৰণে মই একো ভিডিঅ' কৰিব পৰা নাই আৰু মানে ইমান মানুহ মোৰ লাজ লাগি আছে ভিডিঅ' কৰিব আমি এতিয়ালৈকে এটাও মূৰ্তি চাব পৰা নাই অকল যাই আছোঁ মানে গৈয়ে আছোঁ মানে আমি ইফালে ইমান চিনি নাপাওঁ যে সেইকাৰণে এইটো ৰাস্তা ফকতীয়া মোবাইল হেমা মালিনী বুলি কৈ ইমান টাইম ৰখি আছোঁ পিছত গম পালোঁ হেমা মালিনী নহয় কোনোবা মন্ত্ৰীহে আহি আছে এইফালে সেইকাৰণে ইমান ভিৰ ড্ৰিম গাৰ্লক চাব পোৱা নাই কি কৰোঁ এইফালে পাই গ'লোঁ আমি মেইন গেটখন এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ কেনেকুৱা ভিৰ হৈছে চাওক গাইজ আপোনালোকক দেখাবৰ কাৰণে মই ইমান ভিৰৰ মাজতো ইমান ভিডিঅ' বনাই আছোঁ বাছ একমাত্ৰ আপোনালোকক নলবাৰীৰ ৰাস দেখাম বুলি কোৱাৰ কাৰণে ইমান ভিৰতো মই দেখাই আছোঁ ছাপোৰ্ট কৰিব গাইজ প্লিজ পাগলা দিয়ার পারে পারে ও পাগলা দিয়ার পারে পারে ভক্তির জোয়ার উঠে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে গোপী খবর নাচে নাচে প্রভু কৃষ্ণর বংশী বাজে ওই যে নলবাড়ির রাত ও আমার নলবাড়ির রাত ওই যে নলবাড়ির আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম মধু
মন্দিৰৰ সংশোধনীত ৰাখো চবৰ আলোড়ন এইফালে এতিয়া আমি ইফালে শিৱ মন্দিৰ হয়, এইটো শিৱ মন্দিৰ আৰু আছে মন্দিৰ ইফালে, লগতে আছে হনুমান মন্দিৰ আৰু নামঘৰ। আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাখো চবৰ আলোড়ন, নাতে নাচে গানে প্ৰাণে কি যে মধুক্ষণ, ওই যে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস, ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস, ও নলবাৰী ৰাস আমাৰ নলবাৰী চাওক গাইজ, ইমান ধুনীয়া লাগি আছে। বেলেগ বনাইছে কিন্তু দেই এইটো। গাইজ কেনে লাগিছে কমেণ্ট কৰি জনাব। মই ইমান ভিৰৰ মাজতো আপোনালোকক দেখাই আছো। ৰং বিৰঙৰ মেলা খেলা কিমান ডাঙৰ শৰাই বনাইছে চাওক, কি ধুনীয়া। এতিয়া আমি গ্ৰন্থমেলাৰ ফালে আহিলোঁ। ইফালে অকল কিতাপ আছে, কিতাপৰ মেলা। আমি বাৰু নিকিনো, যিহেতু মেলা চাব আহিছোঁ আমি। নাট ৰখেৰে জীপাল নিশা, ৰং বিৰঙৰ মেলা খেলা, নাট ৰখেৰে জীপাল নিশা, ৰাখো চবৰ চন্দে চন্দে, আজি পুৰ হয় সবাৰে আশা, ও আজি পুৰ হয় সবাৰে আশা, ও মানুহ মানুহৰ সমাগত, নলবাৰী আজি মুখৰিত, ৰাস পূৰ্ণিমাৰ চন্দ্ৰমা। কি পোজ দিছি, পাউট দিছি তাই, কাপোৰ, বেগ। সার্কাস। দাম বেশি বগা চম্পাপ্ৰি, বগা কিমান যে ভিৰ হৈছে, মানে কি ক'ম আৰু। চব কেমেৰা চব উঠাম মই। কলা জিলাপি, হালধীয়া জিলাপি। Oh my God! Wow!
पगला दिया पारे पारे पगला दियार पारे पारे ভক্তিৰ জোৱাৰ উঠে গোপী খবৰ নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে গোপী খবৰ নাচে নাচে প্ৰভু কৃষ্ণৰ বংশী বাজে অখণ্ড ভাৰত এই চা কেদাৰনাথ ক'ত আছে চা সেই ওপৰত চা চাইছা এইটো গংগা অ মানে এইটো কাশী বিষ্ণু নাথ এইটো চা এইটো যমুনা এইটো পুৰী পুৰী চা পুৰী পুৰীটো কেনেকৈ বনাইছি এইটো পুৰী চা আমাৰ হেৰি কি বস্তু এইটো ধৰিবই পৰা নাই এইটো পাথৰ ৰাম হেৰি ব্যৱহাৰ হোৱা শিলা খণ্ড বোলে পাথৰটো দিছিল যে উঠি গৈছিল যে ওপৰত সেইটো এইটো আচলি পাথৰ নেকি ৰে এনে উঠি গৈছিল নেকি এনে পাথৰ চা ডুবি যায় অ শ্ৰী ৰাম লিখা আছে চোন পানীত আছে নেকি অ পানীত আছে চোন এইটো পাথৰ এনে উঠি গৈছি অ পানীত আছে উপঙি আছে উপঙি ৰামে চাই আছে নেকি ভাল লাগছে নাই এবাৰ আমি ওলাই গুচি যাওঁ আমি ইমান ভিৰত হেৰাই গ'লো ইমান ডাঙৰ ফিল্ড খোজকাঢ়ি খোজকাঢ়ি ৰাস্তাই শেষ হ'ব হোৱা নাই দেখোন খোজকাঢ়িয়ে আছোঁ আমার নলবাড়ি আমার নলবাড়িরা আমার নলবাড়িরা নলবাড়িরা আমার নলবাড়িরা নলবাড়িরা আমার নলবাড়ি লাইট কেবল লাইট 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 দেখো দেখো ৰকচোন ৰক অলপ চাৰিওফালে খালি মানুহে মানুহ পোষ্টাৰটোত হেমা মালিনীক চায়ে মনত সান্তনা দিওঁ আৰু কিনো কৰিম আচলিকেতো দেখাই নাপালোঁ আৰু এইফালে লিখাটো যে কি আহি আছে মোৰ মোবাইলত স্পষ্ট কৰি অহাই নাই मजा आ गया घूम के ইমান মৰম দেখিছেনে মোৰটো দেখিয়ে ভয় লাগি আছে মই নুঠো দে ইয়াতে ইমান লাহে লাহে ঘূৰাইছে কিবা
জীৱন ওলাই যায় কেনেকৈ চলাই যায় অ' মাটিত আমি উঠিম এতিয়া এই গুলটোত আমি Hey guys, মই ঘৰ আহি পালো আৰু মই ভিডিঅ'টো ৰাস্তাতে এণ্ড কৰিব পৰা নাছিলো সেইটো কাৰণে বেয়া নাপাব মই ঘৰত আহি কেনে এতিয়া মই ভিডিঅ'টো এণ্ড কৰো আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ফালৰ পৰা যিমান পাৰো মই গোটেই আপোনালোকক চেষ্টা কৰি গৈছো দেখাবৰ কাৰণে আৰু বেয়া নাপাব আৰু এতিয়াৰ কাৰণে বাই বাই সি ইউ নেক্সট ভিডিঅ'ত লগ পাম